নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰাৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে নিশ্চয় যে 29 ফেব্ৰুৱাৰী দিনটো 4 বছৰ মূৰত এবাৰ আহে, যাক আমি ইংৰাজীত লিপ ইয়েৰ আৰু অসমীয়াত অধিবৰ্ষ বুলি কওঁ। কিন্তু আপুনি জানেনে যে 29 ফেব্ৰুৱাৰী 4 বছৰ মূৰে মূৰে কিয় আহে? আজি আমি তাকে আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে সকলোৱে হয়তো জানে যে আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ বাবে সময় লয় 365 দিন 6 ঘণ্টা। কিন্তু আমি এটা সম্পূৰ্ণ বছৰ গণনা কৰোঁ 365 দিন বুলি। বাকী 6 ঘণ্টা আমি গণনা বা হিচাপ নকৰোঁ। কিন্তু এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ৰখি যোৱা 6 ঘণ্টাটো হয় কি? আচলতে আমি প্ৰত্যেক বছৰতে 6 ঘণ্টা বচাই ৰাখোঁ। ক'বলৈ গ'লে আমি সেই 6 ঘণ্টাটোৰ হিচাপ পিছত কৰোঁ। 4 বছৰত প্ৰত্যেক বছৰৰ 6 ঘণ্টা লগ লগাই 24 ঘণ্টা হয়, অৰ্থাৎ এটা দিন অতিৰিক্ত পোৱা যায়। এই দিনটোকে ফেব্ৰুৱাৰী মাহৰ 28 দিনৰ ঠাইত 29 দিন হিচাপে ধৰা হয়, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 28 দিনটোৰ লগত একদিন যোগ কৰি 29 দিন হিচাপে ধৰা হয়। এনেদৰে প্ৰত্যেক 4 বছৰ মূৰে মূৰে এবাৰ 29 ফেব্ৰুৱাৰী আহে, যাক আমি লিপ ইয়েৰ বা অসমীয়াত অধিবৰ্ষ বুলি কওঁ। চলিত বৰ্ষ অৰ্থাৎ 2020 বৰ্ষটো লিপ ইয়েৰ বৰ্ষ হয় আৰু আহিবলগীয়া 2024, 2028 আৰু 2032 বৰ্ষটো লিপ ইয়েৰ বৰ্ষ হ'ব। বন্ধুসকল, এটা মজাৰ কথা হ'ল যে যাৰ জন্ম 29 ফেব্ৰুৱাৰীত হয়, তেওঁ নিজৰ জন্মদিন অৰ্থাৎ বাৰ্থডে পালন কৰিবৰ বাবে 4টা বছৰ অপেক্ষা কৰিব লগা হয়। আশা কৰোঁ আপোনালোকে 29 ফেব্ৰুৱাৰীৰ বিষয়ে কিছু জানিব পাৰিলে। বন্ধুসকল, আপোনালোকৰ কাৰোবাৰ যদি বাৰ্থডে 29 ফেব্ৰুৱাৰীত হয়, তেন্তে কমেণ্টৰ জৰিয়তে জনাবচোন। যদি আজি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব। লগতে এনেধৰণৰ কিছু সৰু সৰু কথা জানি থাকিবৰ বাবে আমাৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি দিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা। তেতিয়ালৈ হাঁহি ধেমালি কৰি লকডাউনৰ সময়খিনি অতিবাহিত কৰক।